নমস্কাৰ, যজ্ঞভাই অসমৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি হৈছে গণেশ চতুৰ্থী। গণেশ চতুৰ্থী সকলোকে শুভেচ্ছা থাকিলে। গণপতি বাপ্পাই যাতে সকলোকে মংগল কৰে আৰু আশীৰ্বাদ দিয়ে। আজি আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ লক্ষীনগৰত। সকলোৰ দৰে আমাৰ নগাঁৱতো গণপতি বাপ্পাৰ উৎসৱ পালন কৰা হৈছে। আহকচোন আমি চাওঁ তাৰে কিছু দৃশ্যাংশ।